নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ বাৰু। আজি সেই আকৌ ভালপোৱা ঠাইডোখৰত আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰত পাপা আছিলে কাৰণে আৰম্ভ কৰিবলৈ ভাল নাপালোঁ ঘৰতে, সেইকাৰণে ইয়াতে আহি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি মানে মই শিলিখালৈ যাম ৰোহিতৰ ঘৰলৈ। মই আৰু ৰোহিত কোন গম পায়, আগত যিসকলে ভিডিঅ' চাইছে গম পাব। যিহেতু ৰোহিতৰ লগত মোৰ বিয়া ঠিক হৈ আছে, মাজে মাজে মই ৰোহিতৰ ঘৰলৈ গৈ থাকোঁ, কিন্তু আপোনালোকক দেখুওৱা নহয়। কিন্তু সেইকাৰণে আজি মানে ভাবিলোঁ শিলিখালৈ যাওঁ। আৰু মই বহুত দিন ৰোহিতৰ ঘৰলৈ যোৱা নাছিলোঁ, সেইকাৰণে পাপাই ফোন কৰিছিলে সেইদিনা। আৰু ৰাস চাবলৈও নগ'লোঁ মই, সেইকাৰণে খুব মাতি থাকে, যাবলৈ টাইমো মিলা নাছিলে। মই সেইকাৰণে সময় পাইছোঁ। আৰু ৰোহিতৰো আজি কাম নাই, সি যোৰহাটলৈ গৈ আছে কাম এটাত। আজি মানে তাৰ ডিউটি নাই। আৰু আপোনালোকৰ পৰা কিনো কথা লুকুৱাম, আচলতে মই ভ্লগ বনায়ে থাকিব লাগিব আগলৈকে, সেইকাৰণে ভাবিলোঁ আপোনালোকক সকলো কথা শ্বেয়াৰ কৰোঁ। সেইকাৰণে ভাবিলোঁ যিহেতু ৰোহিতৰ ঘৰলৈ যাওঁ, আপোনালোকক দেখাই দিওঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আহি পালোঁহি, আহি পিনে অকণমান দেৰি ৰ'লোঁ, ৰৈ পিনে এতিয়া বাহিৰত অকণমান ওলাই আহিছোঁ। এই ৰোহিততে অকণমান পথাৰখন বোলো চাই যাওঁ। এইপিনে আহা আকৌ, এইদে ৰোহিত দাস অকণমান ওলাই আহিছিলোঁ। আৰু কিবা দেখাবলৈ আছেনে? আৰু কিবা দেখাবলৈ আছে? ঘৰ দেখালা? ঘৰটো দেখুওৱা হোৱা নাই, মানে ৰোহিততে ঘৰ বনাই আছে। সেয়া অকণমান দেখাই দিছোঁ আৰু মানে দেখাই দিম এতিয়া গৈ পিনে, চাই থাকিব। আহা। আৰু এয়া ৰোহিতৰ ঘৰৰ পূৰা কাম চলি আছে, মিস্ত্ৰী লাগি আছে পূৰা। আৰু এইপিনে পাপাই দোকান খুলিছে, আৰু মানে ৰোহিতৰ চব্জি দোকান আছে, পাপাই দোকানত থাকে। পাপা আমাৰ দুটাই থাকে, চব্জি চব আছে। আজি পাপাই বৃহস্পতিবাৰ আনিছিলে। পাপা আপুনি আগলৈ আহকচোন, ওলাই দিয়ক না, আহক না, আহিলে আহক। তাইকেইটা ওলাই দিয়ক। মই যামগৈ এতিয়া দেই, বেছি দেৰি নকৰোঁ। তুমি কেনেকৈ আছা? ভাত ধুলা নে? ধুলা? এইপিনে মোৰ লগত আছে মা দেই, যাওঁগৈ। আৰু মা এইপিনে গৈছিলে, আহি পাইছেহি মাত্ৰ। এইপিনে ৰোহিতো যাবলৈ লৈছে, এইপিনে পাপাই চাই আছে। বাই দিয়ক। এইপিনে মই শিলিখাৰ পৰা আহি ঘৰ পালোঁহি। এতিয়া মানে কি হ'ল, ঘৰত পাপাও নাই, মাও নাই। মা মানে এই ওচৰৰ পিংকি বাহঁতৰ ঘৰলৈ গৈছে। এইকেইটা মোৰ পাছে পাছে আহিছে, দেখিছে? ঐ ঘৰলৈ যা, যা ঘৰলৈ যা, গ'লি নে? দেখিছে? 5টা পোৱালিৰ পৰা 2টা আছেগৈ গৈ পিনে। এটা ৰোহিতৰ ঘৰলৈ নিলে, তাক দেখাবলৈ নহ'লে আপোনালোকক। মা পিংকিহঁতৰ ঘৰতে আছে, ময়ো তালৈকে যাওঁগৈ অকণমান। মানে বৌহঁতো আহিছে, আমাৰ বিয়লি মেল পাতি আছে। ঘৰত অকলে কি কৰিম? বাই বাই। সেয়া শুনিলেনে? নহয়, বিয়লি মেল বুলি কৈছিলোঁ, হাঁহিটোৱে কৈ দিছে যে বিয়লি মেল পাতিছে বুলি। আৰু সেয়াই আৰু ৰ'দটো গুচিয়ে গ'ল। তুমি কি হ'ল? আমাৰ টমিটো সেই আমাৰ লগত থাকে মানে বেছিকৈ, এই জলকীয়া সোতলৈকে গুচি গুচি আহে, হয় নাই? এতিয়া মানে ৰাতি হৈ গ'ল আৰু দেই। এতিয়া পিছে 8:30 বাজি গৈছে। এইপিনে মায়ে ঠাণ্ডা লাগিছে মানে ঠাণ্ডা পূৰা পৰিছে, আৰু নৱেম্বৰতে পূৰা ঠাণ্ডা পৰিছে। মানে মায়ে ভাজি বনাই আছে, দালি বনাই হৈ গ'ল। পাপা বজাৰৰ পৰা আহি পালেহি, সোনকালে ভাত খাম। আৰু ঠাণ্ডা দিনত মানে সোনকালে ভাত খোৱা হয় আমাৰ, আজি সোনকালে খাই যাম। এতিয়া মানে বিচনা পাৰিছোঁ আৰু শুই থাকিম আৰু সোনকালে, ঠাণ্ডা দিন যিহেতু। মই অকলে শুব লাগিব। মানে কি হ'ল, আপোনালোকক এটা কথা ক'বলৈ থাকি গৈছিলে। মানে ভাইটি যে নগাঁৱত থ'ব গৈছিলোঁ, সি ITI কৰিব গৈছিলে, তাৰমানে তাত থাকিবহি নোৱাৰিলে, সেইকাৰণে সি গুচি আহিবলগীয়া হ'ল। মানে 3 দিনহে থাকিব পাৰিলে, তাতকৈ বেছি দিন থাকিব নোৱাৰিলে। তাৰপৰা আহি পিনে ইয়াত গোলাঘাটৰ ফৰকাটিঙত সি পলিটেকনিক কৰিবৰ কাৰণে তাত আকৌ গ'ল। তাত চিট এটা যেনে পালে, তাত এতিয়া সি গোলাঘাটত থাকে, এতিয়া ফৰকাটিঙত
ফৰকাল দিনত থাকে ৰুম লয় সেইকাৰণে মই এইকেইদিন অকলে শুইছোঁ অকলে শুব লাগিব আৰু ভিডিঅ'টো কেনেকুৱানো পালে চাই কমেণ্ট কৰি জনাব আৰু ভিডিঅ' নকৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লগ পাইছোঁ সকলোকে বাই বাই